দাদা বাইদেউসকল শিক্ষক কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ এক বিশেষ জাননী হয়। আপোনালোকে ঠিকেই শুনিছে, সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পুৰণি নীতিত নিযুক্ত শিক্ষকক অবৈধ বুলি ন্যায়ালয়ে ৰায় দিছে আৰু নিয়োগৰ নীতি সলনি হ'ল পুৰণি নীতিত নিযুক্তসকল অবৈধ হোৱা বুলি ৰায় প্ৰদানেৰে শিক্ষক সমাজৰ সৃষ্টি কৰা ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন কৰিছে। ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে। অসমতো প্ৰাথমিক শিক্ষকসকল ৰাজি স্বাক্ষৰ অভিযান চলাই আৰু যোৱা 22 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈকে দেশজুৰি স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। যোৱা 1 ছেপ্টেম্বৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাদান কৰা শিক্ষকসকলে তাৰ চাকৰি বাহাল ৰাখিবলৈ টেট অনিবাৰ্য ৰূপেহে গ্ৰহণ কৰিব লাগিব আৰু 2 বছৰৰ ভিতৰতে টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু 5 বছৰতকৈ কম কাৰ্যকাল থকা সকলে টেট পৰীক্ষাত উত্তীৰ্ণ নহ'লে পদোন্নতি নাপাব বুলিহে ৰায় প্ৰদান কৰিছে। আৰু এই ৰায় আজি শিক্ষকৰ বাবে প্ৰযোজ্য কৰাৰ বাবে প্ৰদান কৰা হৈছে, যদিও সময়ত সকলো বিভাগৰ চাকৰিৰ ক্ষেত্ৰতে ই এক উদাহৰণ হৈ পৰিব। আৰু সেয়ে এই ৰায় পুনৰ বিবেচনাৰ আবেদন কৰাটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অতি প্ৰয়োজনীয় এটা দায়িত্ব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।